নমস্কাৰ বন্ধুসকল, মই আনোৱাৰ হুছেইন। মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। এয়া মই খানাপাৰাত অনুষ্ঠিত পশু মেলাত আহিছিলোঁ। পশু মেলাত আহি এনেধৰণে আপোনালোকক এটা মই ভিডিঅ' বনাই আপোনালোকৰ ওচৰত প্ৰেৰণ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো অন্তিমলৈ চাব। এয়া চাওক, ইয়াতে ফুলৰ বিভিন্ন ধৰণৰ ফুলৰ চেম্পল অনা হৈছে। ইয়াত আপোনালোকে এই ফুলৰ ইয়াৰ পৰা বীজ নিব পাৰিব। বীজ লৈ কিনে আপোনালোকে ঘৰত প্ৰতিপালন কৰিব পাৰিব। তাৰপিছত আহিলোঁ, ইয়াতে এটা কুকুৰ দেখা পালোঁ। এইটো কুকুৰ চাওক, ইমান ওখ কুকুৰ, ইমান ধুনীয়া, একো নকয়। সকলোৱে এই কুকুৰটোৰ লগত চেলফি উঠি আছে, ময়ো চেলফি উঠিছিলোঁ। এয়া চাওকচোন, কুকুৰটোৰ লগত কিমান ধুনীয়া আৰু ইমান ওখ আৰু ডাঙৰ। আমি এনেকুৱা কুকুৰ কোনোদিন দেখা নাই। এয়া চাওক, আপোনালোকৰ বিভিন্ন ধৰণৰ ধান শস্যৰ বীজ কেনেকৈ ঘৰতে ৰোপণ কৰিব পাৰি, কেনেধৰণৰ ফলবিলাক, কেনেধৰণৰ শস্যবিলাক আপোনালোকৰ ঘৰতে কম সময়ৰ ভিতৰত আৰু কম পদ্ধতিৰ আৰু অতি সহজতে বীজ ফুটাব পাৰি। ইয়াতে এটা উৎকৃষ্ট নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে। ইয়াত সকলো ধৰণৰ ব্যৱস্থা কৃষি বিভাগৰ পৰা দিয়া হয়। আপোনালোকে যদি কেতিয়াবা আহে, এই পশু মেলাত আহিলে আপোনালোকে ইয়াৰ পৰা বহুতো নজনা কথা আপোনালোকে জানিব পাৰিব। আৰু আমাৰ ঘৰত উৎপাদিত শস্যবিলাক কেনেদৰে বীজ উৎপাদন কৰিব পাৰে সেই বিষয়ে ইয়াতে সবিশেষ জানিবলৈ পাৰিব এওঁলোকৰ পৰা ফোন নম্বৰ লৈ কেনে। তাৰপিছত আহিলোঁ, এইবাৰ এয়া চাওক, আহি কেনে ইয়াতে দেখা পালোঁ যে এইকেইখন কিবা চাইনবোৰ্ড, চৰকাৰৰ কোনোবা প্ৰতিনিধি চাইনবোৰ্ড লগোৱা আছে। আমি যাই থাকিম আগলৈকে যাই থাকোঁ। তাৰপিছত আমি কি চাওঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে নাযাব, চাই থাকিব, অধিক আকৰ্ষণীয় হৈ যাব আমাৰ ভিডিঅ'টো। আহক, এইবাৰ আমি চাবলৈ আহিছোঁ এইটো ঘৰ। এইটো এটা এনেধৰণৰ গাঁৱৰ যেটা খেৰী ঘৰ বনাইছে তেওঁলোকে পশু বিভাগৰ পৰা। খুব ধুনীয়া লাইটৰ বাহাদুৰি চাওক। এই বাঁহৰ দৰ্জা বনাইছে, দৰ্জাৰ ভিতৰত ৰুম আছে। আহকচোন, আমি অলপ দৰ্জাখন খুলি চাব চাইছিলোঁ, কিন্তু তাত মানুহ আছে। কিছুমান মানুহ বহি তাত কিবা সুধি আছে, আমি আৰু নগ'লোঁ। চাওকচোন, লাইটৰ সৌন্দৰ্যৰে এই গাঁৱৰ এটা পৰিৱেশ কি ধুনীয়া হৈছে। এইটো চাওক, মই এটা মুৰ্গী পালোঁ, ইয়াত এটা চেলফি উঠি দিলোঁ। এইবাৰ আহিলোঁ, আহি কেনে আমি অন্য দিশে যাম। আহকচোন, এইয়া আমাৰ পশুবিলাকৰ ভিতৰত গাহৰি শুই আছে। তাৰপিছত এয়া হাঁহৰ বিভিন্ন প্ৰজাতিৰ চৰাই। এয়া চাওক, চৰাই চিৰিকটি এইবিলাক যদি আপোনালোকে ঘৰত পুহিব বিচাৰে বা পালিব বিচাৰে, ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব অতি সহজতে। এয়া ছাগলী, কিবা বিটেল ছাগলী, এৰা ছাগলী, গৰু চাওক। এয়া হৈছে কি গৰু এইটো? আচ্ছা, এইফালে চাওক, এইয়া আপোনাৰ গিৰ গাই। এইবিলাক আমি হালোৱা গৰুৰ দৰে দেখা পাওঁ। এই চাওক, আমাৰ বেচেৰা তৰিয়াৰ থিয় হয়। এতিয়া তেখেতে কওঁ, এইটো চাওক, কি নাম বাৰু নাজানো। তাৰপিছত আহি চালোঁ, এইকেইটা ইমু আছে। ইমু না, খুব ওখ হয়, এটা ইমু হয়। এই ইমুকেইটা ইয়াতে শুই আছে। এয়া চাওক, এইটো এটা বেলেগ প্ৰজাতিৰ গৰু হয়। এইটো মহৰ দৰে হয়, কিন্তু এইটো আচলতে গৰু হয়। এইটো এটা গিৰ গাই হয়। গিৰ গাই আপোনালোকে জানে কিমান গাখীৰ দিয়ে। এইটো এটা কিবা পক্ষী হয়, ইমান ধুনীয়া পক্ষীটো চাওকচোন। এইটো পক্ষী আমাৰ কি পৰিয়াল আছে। এইফালে এটা বান্ধি থৈ দিছে। এইটো পাৰ চৰাই হয়, কিবা গিৰিবাজ পাৰ চৰাই বোলে। আমি কোনোদিন এনেকুৱা পাৰ চৰাই দেখা নাই, ইয়াতে দেখা পালোঁ। ইয়াতে যদি আমি পালিবৰ কাৰণে নিব বিচাৰোঁ, নিব পাৰোঁ। এয়া চাওক, যিবিলাক পক্ষী আছে, এইবিলাক পক্ষী আমাৰ ঘৰত পুহিব পাৰে। আহি এতিয়া ইয়াতে নাম গাই আছে। আমাৰ যিখন মুখ্য মঞ্চত তেওঁলোকে নাম প্ৰদৰ্শন কৰি আছে। খুব ভাল লাগিল চাই। বন্ধুসকল, ভিডিঅ'টো কেনে পালে চাই? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।